আপোনালোকে ভাবিছে চাগে কি দেখিলোঁ হয়নে স্বাভাৱিক প্ৰবাটো আৰম্ভণিতে যেতিয়া এনেকুৱা কিবা এটা দেখা হয় বা যি কি নহওক মই আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে যোগীবিলৰ সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমি যোগীবিললৈ কিয় গৈছোঁ এটা শ্বুটিঙৰ কাৰণে গৈছিলোঁ এখন শ্বৰ্ট ফিল্ম যদি চোৱা নাই সেই ভিডিঅ'টো চাব আৰু তেন্তে বিহাইণ্ড দ্য চিন কেইটামান দেখুৱাইছোঁ কেনেকৈ শ্বুটিং কৰা হ'ল কি কৰা হ'ল কেনেকৈ কৰিলোঁ ক'ত কৰিলোঁ সকলোবিলাক চাওকচোন ভিডিঅ'টো আৰু এটা কথা আপোনালোকক মই ভিডিঅ'টোলৈ ৱেলকাম জনোৱাই নাই নহয় জনাই দিছোঁ ৰ'ব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল বিন্দাছ ব্লগ আৰু ভিডিঅ'টো আপোনালোকে চাই যাওক সিমৰন ক'ত গ'লৈ সিমৰন আছোঁ সেইটো হেৰি চাই আছে ন আপোনালোকে চাই থাকক হেৰি মানে ঘপককৈ ডিষ্টাৰ্বটো কৰিব লগা হ'ল মানে আপোনালোকে লাইকটো কৰা নাই ন মই গম পাইছোঁ কৰা নাই বুলি কৈ দিয়ক একদম লাইকটো কৰক আৰু মই যাওঁ এইগৰাকী দেখিছেনে এইগৰাকী এক্টিং কৰি পেলাই সেই ফটো তোলাত ব্যস্ত পজ দিহে তৎ পাইছে আৰু সৰুকেইটাই চব ফটো তোলাত ব্যস্ত মানে এইবিলাক বাদ দিলে আৰু নাটক চাটক চব ফটোত ব্যস্ত বঢ়িয়া গছৰ তলত তাতে বতাহো মাৰি আছে টিপটপকৈ আৰু সেইটোৱে তেজেদি ফালি আছে দুজন লাভত বহি আৰু মই এনেই পংপঙাই ঘূৰি ফুৰিছোঁ আৰু য'ত ত'ত মই তাৰপিছত ক'ম ইহঁতৰ উস্তাদি মানে বুজিছেনে মানে বুজিছেনে সিটোৰ ওপৰত সিটো উস্তাদি কোনেও ভালকৈ নকৰে চবতকৈ বেছিকৈ ময়ে জানো কিন্তু মোৰ পৰা নিশিকে কাৰ বিয়া দিকে খাবলৈ মাতিবা দেই পনীৰ চনীৰ নাখাওঁ আকৌ বা যি কি নহওক খাবলৈ মাতিবা ছাগলীয়ে খাব দেই লাইকটো কৰিলে ন ঠিক আছে ধন্যবাদ হেৰি কমেণ্ট এটাও কৰি দিয়ক জেগা চেগাবিলাক কেনেকুৱা লাগিছে কি সেইবিলাকৰ ওপৰত কমেণ্ট এটা কৰক ভাল লাগে ন মনটো কমেণ্ট কৰক লাইক কমেণ্টটো কৰিলে ন ঠিক আছে বঢ়িয়া থেংক ইউ আকৌ এবাৰ দিছোঁ থেংক ইউ হেৰি ছাবস্ক্ৰাইবটো কৰি দিব পইচা পাতি নালাগে দিব কৰি দিয়ক বঢ়িয়াকৈ কৰি দিয়ক পইচা পাতি দিব নালাগে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু আমি যিখিনি কামৰ কাৰণে আহিছোঁ যথেষ্ট গৰম কৰি আছোঁ এখন শ্বুটিঙৰ কাৰণে আহিছোঁ কৈছোঁৱেই লিংক চিংক ডেছক্ৰিপশ্যনত দি আছোঁ নাম চাম চব কৈ আছোঁ হ'ব দেখিছে গাইছ আপোনালোকৰ কাৰণে চুৰটো কৰিবলৈ চুৰ কৰিব অহা নাই শ্বুটিং কৰিবলৈ আহিছোঁ হেল্ল' ইক' ভূত আছে তললৈ চব পৰিলে চেচ মানে বন্ধ ভিতৰত দৰ্জা চজাব সেইটো কাৰণে এইফালে চব এইফালে বগাই দিছোঁ গাইজ পৰা নাই বাবে আপোনালোকে শ্বৰ্ট ফিল্মখন আমাৰ চাব পালে একজেক্টলি
একদম মজা লোকেশ্যনত বনাইছে এই ঘৰটো বঢ়িয়া কিন্তু দেই। ঘৰটো কি বনাইছে আপোনালোকক ক'ম বাৰু সেইটো এক্সট্ৰাকৈ এটা ব্লগ আহিব। বনাম চিমৰণ আৰু মই এনেকৈ আমাৰ শ্বৰ্ট ফিল্মখন কমপ্লিট হ'লগৈ, ভালে ভালে কামবিলাক হৈ গ'ল। আৰু এতিয়া কথাটো হ'ল যে যিখন শ্বৰ্ট ফিল্মৰ শ্বুটিঙৰ দৃশ্যবিলাক আপোনালোকে চালে, সেই শ্বৰ্ট ফিল্মখন ইণ্ডিয়ান টিভি আছামিজ ইউটিউব চেনেলত বৰ্তমান উপলব্ধ। প্ৰাপ্তিয়ে প্ৰেমৰ সাৰ্থকতাক নুবুজাই নামে নামাকৰণ কৰা হৈছে। আৰু যিসকল আগ্ৰহী তেখেতসকলে চাব পাৰে লিংকত গৈ, লিংক ডেছক্ৰিপশ্যনত। তেন্তে থেংক ইউ, কিল এণ্ড বাই বাই।